আকৌ কোৱা নাই কি আকৌ কোৱা নাই নকয় আৰু কি নকয় নকয় ন মামী মুখত পিঠা বনাইছে নেকি কোৱাচোন বড়ো নাই পাই গ'লো কিন্তু চবতে দুখৰ কথা হ'ল যে আমি চবে বেলেগ বেলেগকৈ কিমান দুখ লাগিছে কোৱাচোন চবে বেলেগ বেলেগকৈ झूठ पे झूठ बोलती जा रही है शर्म नहीं आती এয়া আমাৰ ট্ৰেইন যে গৈ আছে আমাৰ জাৰ্ণি আৰম্ভ আজিৰ পৰা কেনেকুৱা লাগিছে কাজিয়া কৰবা নেকি যাই কিনে কিমান কৰবা নাই তাতে যাই কিনে কাজিয়া কৰিব ধৰো ৰিলছ কৰিব ধৰো হা কি কৈছে ৰিলছ शाबाश बेटा बहुत बढ़िया मुन्ना হেল্ল' বন্ধুসকল আমি ক'ত গৈ আছোঁ আপোনালোকে জানেনে নাজানে যদি কৈ দিছোঁ আমি গৈ আছোঁ কলকাতালৈ আৰু লগতে ঘূৰিম আমি দেখা মন্দাৰমণি কলকাতা চিটি আৰু আপোনালোকক সকলোবোৰ দেখুৱাই যাম একো নাই এই ব্ৰহ্মপুত্ৰৰে পানী নে বহুতৰে ইমান ধুনীয়া ন চোন কি আছে অসমতে গংগা পাম বুলি ভাবছিলা নেকি তুমি নহয় পানীখিনি ইমান ধুনীয়া মাছ মাৰি আছে নেকি তুমি কালো কথা পাতিছা কি দাম দি মাতিম অঁ গাই দিয়া সাগৰত গা ধুম আৰু তাৰপিছত বহুত বস্তু কিনি আনিম বহুত মানে শ্বপিং কৰিম আৰু চবৰে কাৰণে মোৰ কাৰণে বেছিকৈ তাৰপিছত ৰিলছ কৰিম ফটো উঠিম আৰু বেলেগ এই জীৱন এনেতে দেখিলোঁ নয়নে জালমুড়ি কিনি আছে ময়ো 20 টকাৰ কিনিলোঁ একেলগে দুয়ো খাম বুলি জালমুড়ি তুমি খাবাই লাগিব এই হ'ল জালমুড়ি ভিডিঅ' কৰোঁ কাৰণে তুমি মোবাইলটো খুলিছা হাতত ঢালি দিম প্লিজ ইচ্ছা নাই অলপমান প্লিজ মোৰ কাৰণে পানীটো দিয়াচোন হৈছে কি জ্বালা দিয়া পানী দিয়া চাই চিন্তি দিবা নোৱাৰা নেকি তুমি উঠটো এনে ভাত চেল ভিডিঅ' কিয় কৰি আছা এতিয়া আমি পালোঁ আলিপুৰদুৱাৰ কিন্তু আমাৰ এইজনীয়ে খালি টোপনি মাৰত ব্যস্ত মোকো বৰিং কৰি দিছে নিজে টোপনি মাৰি আছে চাওকচোন খালি টোপনি আৰু মই কৈ থকা কাৰণে উঠি গ'লা নেকি পূৰা টোপনি যি সুতুৱাই আছে নহয় এতিয়া পূৰা ডাব্বাত চকুৰে মিছাটো নকবা তুমি হা কি কৈছিল মিছাটো নকবা মই টোপনি নহয় তুমি এনেকৈ বদনাম কৰি থাকা মোক কি মই তুমি সতৰা সতৰা দিয়া বদনাম কিয় কৰি থাকা মিছা কথা কিয় কৈ থাকা ব্লগত মানুহে এই মস্ত হাতী নহয় এই খালী ফুৰিব হতৰে শুই থাকে একদম সঁচা বুলি ভাবতো এইটো বন্ধ কৰি দিয়া আৰু ভালকৈ কৰা না বুলি চাওঁ ইফালে চোৱাচোন এইফালে চোৱা হৈ গ'ল ব্ৰেড আমলেট খাবা কি ব্ৰেড আমলেট ব্ৰেড আমলেট খাবা নেকি নেখাওঁ কিয় নোখোৱা তুমি খাবা নাখাওঁ ऐसा गामसा বিক্ৰী কৰি আছে এইফালে ऐसा বুঢ়াটো শুই আছে ऐसा এই মানুহটো আগফালেও এটা বেগলিছ পিছফালেও এটা বেগলিছ मस्त जोक मारा रे ये हंस रे हलकट हंस এয়া লনি আৰু কণী মানে এইটো নদী আৰু কণীটো কণী কণী মই
আছে আৰে তমান আৰে কিবা ক'বা ব্লগ এটা গান দিয়া এতিয়া ৰাতি 10টা বাজিল আমি কিষণগঞ্জ পাৰ হ'লোঁ অকণমান আগতে কিন্তু আমাৰ মেডাম পূৰা পঢ়ি টোপনি আপোনালোক দেখাই আছোঁ হাই বন্ধুসকল আমি এতিয়া হাওৰাত নামিছোঁ এই মুখটো ধুইছে না মুখটো ধুইছে না কেনেকৈ লিখিছিলা কৈছা উপায় নাই হা উপায় নাই উপায় নাই লাভ নাই আৰু এনেকৈ আমি ৰাতিটো পাৰ কৰি ৰাতিপুৱা 5 বজাত হাওৰা ষ্টেচনত নামিলোঁ আৰু লগে লগে আমি টেক্সিৰ সন্ধানত ওলালোঁ আমি এতিয়া টেক্সিৰে ধৰমতলা গৈ আছোঁ তাত চুপাৰ ল'ব লাগিব কাৰণ হাওৰাৰ পৰা মন্দাৰমণি 8 ঘণ্টাৰ জাৰ্ণি আমি চুপাৰৰ টিকেট কাটি একেবাৰে চুপাৰত বহিয়ে ল'লোঁ AC বাছ হয় আমি 4জন আছিলোঁ আমি 4জনৰ আপোনাৰ 1200 টকা লৈছে এজনৰ 300 টকা কৰি এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ মন্দাৰমণি অভিমুখে চুপাৰত পৰা পুষ্পা ফিল্মখন লগাই দিছিল সেইখন চাই আমি চাউল খোলা পালোঁ এতিয়া ইয়াৰ পৰা মন্দাৰমণিলৈ আকৌ টেক্সি ল'ব লাগিব ৰুমৰ ভিতৰত তুমি আগতে কি কৰি আছা ৰাইজৰ ৰুমটো দেখাই দিয়া এইটো কি এইটো বাথৰুম আগত যোৱা কেমেৰা আগত যোৱা তাৰপিছত আৰু কি আছে তাৰপিছত আৰু কি আছে আৰু ক'ত সাগৰৰ পাৰতে আমি নিশাৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু ইয়াতে ব্লগটো সামৰি গ'ল আকৌ লগ পাম নতুন এটা ব্লগলৈ ধন্যবাদ